এতিয়া মই আহিলোঁ কিটচেনলৈ আৰু মই এতিয়া বিহুৰ বাবে লাডু বনাইছোঁ। লাডু মানে মই অলৰেডি বনালোঁ, দুবিধ বনালোঁ আৰু দুবিধ বাকী আছে। তাৰে এবিধৰ মই কেইটামান বনাই দেখুৱাইছোঁ আপোনালোকৰ ওচৰত। মানে মই বিটৰ ৰস দি পেলাই বনাম কেইটামান লাডু। সেইকেইটা মই গোটেইখিনি বনোৱা নাইকিয়া এতিয়া, গোটেইখিনি বনাই দেখাবলৈ সময় নহ'ব এতিয়া, মই অলপ পিছতহে বনাম। কিন্তু মই ৰেডি কৰি থৈছোঁ, তাৰ মাজত কেইটামান মই আপোনালোকক দেখাই দিছোঁ, 4-5টামান মই বনাই দেখাই দিছোঁ কেনেকৈ বনালোঁ। ব'লক তেতিয়াহ'লে আহক আপোনালোকে চাব। এইবাৰ মই একচুৱেলি লাডু 4বিধ কালাৰ দি বনাইছোঁ। এটা বগা বনাইছোঁ, এটা গুড়ৰ লাডু বনাইছোঁ, অপৰাজিতা ফুলৰ ৰস দিও বনাইছোঁ আৰু বিটৰ ৰস দিও বনাইছোঁ। বাকী দুবিধ হ'ল। এতিয়া মই বিটৰ ৰসৰ লাডুটো কেইটামান আপোনালোকক দেখাবলৈ লৈছোঁ। তেতিয়াহ'লে আহক। এয়া লাডু বনাবৰ কাৰণে মই অকণমান নাৰিকলৰ গুড়ি লৈ ল'লোঁ। মই অকণমান লৈছোঁ, সৰহকৈ গুড়ি কৰি থৈছোঁ। মই মাত্ৰ আপোনালোকক দেখাবৰ কাৰণে অকণমান ল'লোঁ। আৰু এয়া আধা কাপতকৈ কম মই চেনি ল'লোঁ আৰু এইখিনি বিটৰ ৰস। বিটৰ ৰসখিনি আপোনালোকে কেতিয়া দিব, সেইটো আপোনালোকে কেনেকুৱা ৰঙৰ লাডু বনাব সেইটোৰ ওপৰত ডিপেণ্ড কৰি পেলাই দিব। মই একচুৱেলি বিটৰ ৰসখিনি আগতে আৰু অকণমান দি লওঁ। এতিয়া প্ৰথমতে চেনি আৰু নাৰিকলখিনি মিলাই ল'ম, ভালকৈ মিলাই ল'ম। তাৰপিছতে মই ইয়াত অকণমান বিটৰ ৰস দি দিম। আৰু যদিহে আপোনালোকে লাডুটো একদম পিংক কালাৰ বনাব বিচাৰিছে, তেতিয়াহ'লে বিটৰ ৰসখিনি একেবাৰে হোৱা আগে আগে দিলেই হ'ব। যেতিয়া আপোনাৰ নাৰিকল আৰু চেনিখিনি সম্পূৰ্ণৰূপে হৈ যায় লাডু বনাব জোখৰ, তাৰ আগে আগে বিটৰ ৰসখিনি দিব। এয়া মই লাডু গুড়ৰ বনাইছিলোঁ, এনেই নৰ্মেল বগা লাডুও বনাই থৈছোঁ অলপমান। আৰু বাকী দুবিধ বনাইছোঁ, এবিধ সেই বিটৰ ৰস দি আৰু এবিধ অপৰাজিতা ফুলৰ ৰস দি ক'লোৱেই মই আপোনালোকক। আৰু এতিয়া মই বিটৰ ৰস অলপমান দি দিম, কাৰণ মই লাডুটো পিংক কালাৰ বনাব নাই, মই ব্ৰাউন টাইপত বনাব বিচাৰিছোঁ। সেইকাৰণে মই এতিয়া প্ৰথমতে অকণমান বিটৰ ৰস দি দিম আৰু হোৱাৰ আগে আগে অকণমান দিম। আমাৰ গুণগুণ আহিছে, তাই উৎপাত কৰি আছেহি। এয়া মই দি লৈছোঁ অকণমান, মই বেছি দিয়া নাই, 3 চামুচমান দি লৈছোঁ। এইখিনি ভালদৰে মিলাই ল'ম। এতিয়া এইখিনি মই চাহ বনোৱা চচপেনটোতে অকণমান বনাই দেখুৱাইছোঁ আপোনালোকক। মই প্ৰথমেই কৈছোঁ আপোনালোকক যে মই অকণমান বনাই মাত্ৰ দেখাইছোঁ আপোনালোকক। আৰু এটা কথা আপোনালোকক কৈছোঁ, আপোনালোকে যদি লাডুটো সম্পূৰ্ণ গোলাবী ৰঙৰ কৰিব বিচাৰিছে, তেতিয়াহ'লে আপোনালোকে প্ৰথম অৱস্থাত বিটৰ ৰস অকণমানো নিদিব। অকল নাৰিকল আৰু চেনিখিনি ভালদৰে ভাজি লৈ যেতিয়া হোৱাৰ আগে আগে প্ৰায় 10 মিনিটৰ আগত বিটৰ ৰসখিনি দিব। কিন্তু মই ব্ৰাউন কালাৰ কৰিম, সেইকাৰণে অকণমান আগতে দি দিছোঁ। ইয়াৰ লগতে মই আপোনালোকক এটা বস্তু দেখাইছোঁ। এয়া মই তিলপিঠা বনাইছোঁ, ইয়াতো মই বিটৰ ৰস ব্যৱহাৰ কৰিছোঁ। আৰু চাওক তিলপিঠাটো কিমান ধুনীয়া লাগে দেখিবলৈ, একেবাৰে প্ৰাকৃতিকভাৱে বনোৱা তিলপিঠা হয় এয়া মোৰ। কাৰণ বিটটো হৈছে একেবাৰে প্ৰাকৃতিক বস্তু আৰু হেল্ডি। আৰু এইখিনি মই ভালদৰে লৰাই কম জুইত, একেবাৰে মিডিয়ামতকৈও কম, ল' ফ্লেমত মানে মই সিজাই আছোঁ, মানে ভাজি আছোঁ। আৰু এইখিনি হৈছেগৈ আৰু তলত লাগি লাগি ধৰিছে, হৈ গ'ল। এতিয়া মই আৰু অকণমান বিটৰ ৰস দি দিম এতিয়া। আৰু এইকেইটা মই লাডু বনাইছোঁ, বেছি বনোৱা নাই, মই কৈছোঁ আপোনালোকক। মই জাষ্ট আপোনালোকক দেখালোঁ অকণমান। আপোনালোকেও এনেকৈ প্ৰাকৃতিকভাৱে ৰং দি পেলাই মানে বনাব পাৰে কেতিয়াবা, সেইকাৰণে মই দেখালোঁ। বাকী বজাৰৰ ৰঙত বহুত কেমিকেল থাকে জানেই, এইটো একদম সম্পূৰ্ণ নিৰ্ভেজাল ৰং হয়। বিটটো এনেও আমাৰ স্বাস্থ্যৰ কাৰণে ভাল, সকলোৱে জানেই। ল'ৰা ছোৱালীয়ে এনেই নাখালেও এনেকৈ হ'লেতো খাবই, সেইকাৰণে এনেকৈয়ে বনাই দিলেও ঘৰৰ ল'ৰা ছোৱালীয়েও খাব বা ডাঙৰেও খাই ভাল লাগিব। আৰু এইকেইটা মই লাডু বনালোঁ, এতিয়া মই দেখালোঁ আপোনালোকক। এতিয়া ব'লক চাওঁগৈ, আমাৰ ওপৰত আজি উৰুকাৰ আয়োজন শাহুৱে কৰি আছে। মই অকণমান দেখাম আপোনালোকক, এইটো এক্সট্ৰাকৈ বনাই। আৰু ওপৰত এয়া হৈছে পনীৰ চব্জি হৈ গ'ল আমাৰ। আৰু এয়া হাঁহৰ মাংস কোমোৰা, এয়াও হৈ গ'ল। আজি একচুৱেলি বাকীবোৰ বনাই আছে মায়ে, এইখিনি সোনকালে বনাই ৰেডি কৰি থ'লে। আৰু এয়া মাছৰ টেঙা জোল, মাছৰ টেঙা জোল, এয়াও প্ৰায় হৈ গ'ল। আৰু আছে আইটেম, বাকী মাটি দাইল, কাঠ আলু, ভাজি আৰু আছে এনেকৈ, সেইখিনি বনাই আছে মায়ে। আৰু এয়া ওপৰত জুইৰ আয়োজন হৈছে, আমাৰ গুণগুণ বহি আছে। এয়া ঠিক আছে, আজি ভিডিঅ'টো তেতিয়াহ'লে ইমানতে সামৰণি মাৰোঁ। আপোনালোক সকলোলৈ মোৰ লগতে মোৰ পৰিয়ালৰ সকলোৰে ফালৰ পৰা শুভ ভোগালী বিহু, শুভ উৰুকা, শুভ মকৰ সংক্ৰান্তি সকলো কাৰণে শুভেচ্ছা থাকিলে। আশা কৰোঁ সকলোৰে বিহুটো ভালদৰে পালন কৰিব পাৰে যাতে, এয়াই মই আশা কৰিলোঁ। তেতিয়াহ'লে আজিলৈ আহোঁ, বাই।